মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক অসমীয়া উচ্চতৰ সাহিত্য সংকলনৰ পৰা বহাগ বিহুৰ পৰম্পৰা নামৰ পাঠটি আলোচনা কৰিবলৈ ওলাইছোঁ। বহাগ বিহুৰ পৰম্পৰা প্ৰবন্ধটি ৰচনা কৰিছে ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীদেৱে। তেখেত আছিল একেধাৰে শিক্ষাবিদ, লোকসংস্কৃতিবিদ, ঔপন্যাসিক, সমালোচক, ভ্ৰমণ সাহিত্য ৰচয়িতা, জীৱনীকাৰ আৰু সম্পাদক। তেখেতৰ জন্ম হৈছিল ইংৰাজী 1919 চনৰ 18 মাৰ্চত দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত। তেওঁৰ পিতৃৰ নাম আছিল সিংহদত্ত দেৱ অধিকাৰী, এগৰাকী বিশিষ্ট কবি আছিল। 1940 চনত কটন কলেজৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্ৰী লৈ 1944 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত MA উপাধি লাভ কৰি যোৰহাটৰ জগন্নাথ বৰুৱা কলেজত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে আৰু 1945 চনত তেখেতে কটন কলেজত যোগ দিয়ে। ইংৰাজী 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য আৰু বৃত্তি বিভাগৰ ইংৰাজী প্ৰবক্তাৰূপে তেওঁ নিযুক্তি পায়। পুনৰ 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত লোকসংস্কৃতি গৱেষণা বিভাগ স্থাপিত হোৱাত গোস্বামী ডাঙৰীয়াই সেই বিভাগৰ প্ৰাধ্যাপক আৰু বিভাগীয় মুৰব্বী ৰূপে কাৰ্যনিৰ্বাহ কৰে। সেই পদৰ পৰা 1981 চনত তেখেতে অৱসৰ লয়। 1955 চনত তেওঁ বেলাডছ এণ্ড টেইলছ অৱ আছাম শীৰ্ষক গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডিলিট ডিগ্ৰী লাভ কৰে। 1964 চনত আমেৰিকাৰ ইণ্ডিয়ানা বিশ্ববিদ্যালয়ত কিছুদিন জনকৃষ্টি বিষয়ক অধ্যাপনা কৰিছিল। 1994 চনৰ 19 নৱেম্বৰ তাৰিখে আন্তৰ্জাতিক খ্যাতিসম্পন্ন এইগৰাকী পণ্ডিতৰ লোকান্তৰ ঘটে। তেখেতৰ বহুকেইখন কিতাপ আমি পাওঁ, তাৰ ভিতৰত ইংৰাজী কিতাপো আছে যথেষ্ট। উল্লেখ কৰিবলগীয়া কেইখনমান কিতাপৰ নাম মই ইয়াতে তোমালোকক কৈ দিছোঁ। এই যুগৰ সাহিত্য, সাহিত্য আৰু জীৱন, অসমীয়া জনসাহিত্য, বিলাতী হোজা, কেঁচা পাতৰ কঁপনি। কেঁচা পাতৰ কঁপনি এই উপন্যাসখন অসমীয়া আধুনিক উপন্যাস সাহিত্যত প্ৰথম বুলি কোৱা হয়। ভেজাল সোণ, নিতে নৱ ৰূপ তাৰ, বিলাতত 7 মাহ, সোণ ৰূপৰ নহয় সি দেশ, পৃথিৱীৰ চৌপাশে এপাক, মোৰ ৰাছিয়া ভ্ৰমণ, ইউৰোপৰ মনীষা, মাণিক চন্দ্ৰ বৰুৱা, এটি জীয়া কাহিনী, চৰাই বিনন্দিয়া, বুৰঞ্জী আৰু সংস্কৃতি, আছামিজ ড্ৰামা, দ্য টিচিং ইন ইংলিছ, ফ'ক লিটাৰেচাৰ অৱ আছাম, বিহু ছং অৱ আছাম, বেলাডছ এণ্ড টেইলছ অৱ আছাম, দ্য স্প্ৰিং টাইম বিহু অৱ আছাম ইত্যাদি। তেখেতৰ প্ৰবন্ধটো তোমালোকে সুন্দৰভাৱে 2-3বাৰকৈ অধ্যয়ন কৰিবা, তেতিয়াহে গোটেই পাঠৰ মূল কথাটো বুজি পাবা। বহাগ বিহুৰ পৰম্পৰা। তোমালোকে বহাগ বিহু পালন কৰি আহিছা। অতীজত পালন কৰা বহাগ বিহু আৰু আজিৰ বহাগ বিহুৰ বহুতো পাৰ্থক্য তোমালোকে দেখিবলৈ পাবা। কিন্তু তাৰ আগতে আমি এই পাঠটোত পুৰণি বহাগ বিহু কেনে আছিল বা বহাগ বিহু কিদৰে পালন কৰা হৈছিল, অসমৰ লগতে উত্তৰ পূব আৰু ভাৰততো যে এই বহাগ বিহুৰ পালন কৰা হৈছে বিভিন্ন নামেৰে, সেই কথাটো আমি এই পাঠত পঢ়িবলৈ পাওঁ। এতিয়া প্ৰশ্ন হ'ল যে বিহুক অসমৰ জাতীয় উৎসৱ বুলি কিয় কোৱা হয়? বিহুক অসমৰ জাতীয় উৎসৱ বুলি কিয় কোৱা হয়?
এনে এটা প্ৰশ্ন তোমালোকৰ মনলৈ অহাটো স্বাভাৱিক। এই উত্তৰত এনেকৈ লিখিব পাৰা যে বিহু কৃষিভিত্তিক উৎসৱ। নৱবৰ্ষৰ আৰম্ভণিতে কৃষি কৰ্মৰ সূচনাৰ সময়ত পুৰণি কৃষিজীৱী সমাজে নৃত্য গীত পূজা পাৰ্বণ আদি আচাৰ পালন কৰি আৰ্হি বহু দেশত দেখিবলৈ পোৱা যায়। সেইফালৰ পৰা অসমৰ বহাগ বিহুৰ পৰম্পৰাও অতি প্ৰাচীন। বিহু উৎসৱত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে, আনহাতে প্ৰাক আৰ্য উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে। দুয়োটাৰে উদ্দেশ্য হ'ল ৰাইজ, জীৱ-জন্তু আৰু খেতি-বাতিৰ মংগল কামনা কৰা বা মংগলৰ হকে ব্যৱস্থা লোৱা। পুৰণি অসমীয়া পুথিত বিহু শব্দটোৰ উল্লেখ থাকিলেও উৎসৱ হিচাপে তাৰ বৰ্ণনা ক'তো পাবলৈ নাই। সপ্তদশ শতিকা মানত এজন মুছলমান ভ্ৰমণকাৰীয়ে থৈ যোৱা বৰ্ণনাত অসমৰ পুৰুষ স্ত্ৰীয়ে নৱবৰ্ষত নৃত্য গীতেৰে ৰং ধেমালি কৰাৰ কথা উল্লেখ কৰিছে। আহোম ৰজাসকলে বিশেষ পৃষ্ঠপোষকতাৰে বিহুক জাতীয় উৎসৱৰ মৰ্যাদা দিলে। মাজতে আহোমৰ শাসনৰ অন্ত পৰাত আৰু হিন্দু ধৰ্মৰ প্ৰাধান্য বৃদ্ধি পোৱাত বিহুৰ পূৰ্বৰ ৰং ৰূপ কিছু স্মৃত হৈছিল। পুনৰ 1885 খ্ৰীষ্টাব্দত বলিনাৰায়ণ বৰাই আসাম বন্ধু আলোচনীত বিহু জাতীয় উৎসৱ ৰূপে অনুমোদন জনায়। 20 শতিকাৰ দ্বিতীয় দশকমানৰ পৰা গণেশ চন্দ্ৰ হাজৰিকা, লক্ষ্মীনাথ বেজবৰুৱা আদিয়ে কিতাপ লিখি আলোচনীৰ পাতত প্ৰবন্ধ লিখি বিহুক অধিক জনপ্ৰিয় কৰি তোলে। 1931 চনত গুৱাহাটীৰ নাগৰিকৰ চেষ্টাত ৰং ধেমালি আৰু খোৱা-বোৱাৰ বিহু পতা হৈছিল। এনেবোৰ প্ৰচেষ্টাৰ ফলস্বৰূপেই দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত জাতীয় জাগৰণৰ সময়ত বিহুৱে পূৰ্বৰ মৰ্যাদা পুনৰ লাভ কৰে। ওপৰত উল্লেখ কৰা ধৰণে বিৱৰ্তনৰ সময়ছোৱাত অসমৰ মানুহে চ'তৰ সংক্ৰান্তিৰ দিনৰে পৰা বুঢ়া-বুঢ়ী, ডেকা-ডেকেৰী নিৰ্বিশেষে মাছ মৰা, ঘৰ-দুৱাৰ কাপোৰ-কানি পৰিষ্কাৰ কৰা, গৰু-গাইক লাও-বেঙেনা ছটিয়াই এৰি দিয়া, ন-পঘা দিয়া, মানুহবোৰে গা ধুই নাম-কীৰ্তন কৰি খোৱা-বোৱা কৰা, পিতা-মাতা গুৰুজনক সেৱা কৰি ভক্তি কৰা, কাপোৰ উপহাৰ দিয়া, মিতিৰ কুটুমক আদৰ-সন্মান কৰা আদি আচাৰ আৰু ডেকা-ডেকেৰী সকলে নাচ-গান আদি পালন কৰি আহিছে। সেইকাৰণেই বিহুক অসমৰ জাতীয় উৎসৱ বুলি কোৱা হয়। এতিয়া পুনতে আন এটা কথালৈ যাব বিচাৰিছো যে বিহু শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছিল। বিহুক জাতীয় উৎসৱ বুলি কোৱা হ'ল, কিন্তু বিহু শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে, বিহুৰ উৎপত্তি সম্পৰ্কে প্ৰচলিত মতবাদসমূহ আলোচনা কৰা। বিহু শব্দৰ উৎপত্তি হৈছে সংস্কৃত বিহুবন শব্দৰ পৰা। বিহুৰ উৎপত্তি সম্পৰ্কে ভিন ভিন মতবাদ পোৱা যায়। নতুন বছৰৰ আৰম্ভণিতে খেতি-বাতিৰ সূচনা কৰিবৰ সময়ত পুৰণি কৃষিজীৱী সমাজে নৃত্য গীত, পূজা-পাতল আদি আচাৰ কিছুমান পালন কৰিছিল। এই আচাৰ অনুষ্ঠানবোৰৰ বহাগ বিহুৰ পৰম্পৰাৰ লগত মিল আছে। গতিকে অতীতৰ প্ৰাক আৰ্য সংস্কৃতিৰ পৰাই বিহুৰ উৎপত্তি হ'ব পাৰে। দ্বিতীয়তে, বিহু শব্দৰ উৎপত্তি সংস্কৃত বিহুবন শব্দৰ পৰা। অথৰ্ববেদ আৰু ঐতৰেয় ব্ৰাহ্মণ আদি পুৰণি শাস্ত্ৰৰ বৰ্ণনা মতে বিহুবন যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যাগ-যজ্ঞৰ উদ্দেশ্য শস্যৰ শ্ৰীবৃদ্ধি সাধন কৰা। গতিকে বিহুবনৰ পৰাই কৃষিভিত্তিক উৎসৱ বিহুৰ উৎপত্তি হ'ব পাৰে। তৃতীয়তে, বিহুব সংক্ৰান্তিৰ সময়ত শস্যৰ বৃদ্ধি তথা মানুহৰ মংগল কামনাৰে দক্ষিণ ভাৰতৰ নায়াৰসকলে বিহু উৎসৱ, হিমালয়ৰ নামনিৰ খচসকলে বিহু মেলা, মধ্যপ্ৰদেশৰ ওৰাওসকলে বিহু চিকাৰ পালন কৰাৰ নিচিনাকৈ বিহুব সংক্ৰান্তিত অসমতো বিহু উৎসৱৰ উৎপত্তি হ'ব পাৰে। এনেদৰেই আৰ্য আৰু অনাৰ্য
আচাৰ অনুষ্ঠানৰ সংমিশ্ৰণেৰে অসমৰ বিহু উৎসৱৰ উৎপত্তি হৈছে বুলি ক'ব পাৰি। তোমালোকে এই দুইটা প্ৰশ্ন আৰু আলোচনা ভালকে শুনা আৰু লিখিবলৈ যত্ন কৰা, তেতিয়া এই পাঠটোৰ মূল কথাখিনি বুজিব পাৰিবা।